নমস্কাৰ। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিছোঁ আৰু ভিডিঅ'টো মানে কি আপোনালোকক মই প্ৰথমতে স্ক্ৰীনত দেখাই আছোঁ, আপোনালোকে চাই লওক। এইটো আমার মাল দেখছো সবগুলো দেখছো সব দেওয়া আছে আর বিউটিফুল এই দেখিস না এই যে রুম নাসাবা কাকলই আরে মই থকালই বিচারা মরম ভাবনে দেখছো কি দেখো দে দেখে 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 ও দেখো দেখো ভাই আৰে মইতো ক'ব পাৰোঁ, এইটো মোৰ মাল, এইটো মোৰ বাল, হয়নে নাই? এনেকুৱা ভিডিঅ' আপোনালোকে যে ছ'চিয়েল মিডিয়াত আপলোড কৰে, মানে নিজ ইচ্ছামতে যে কৰে, কি মানে আপোনালোকে সমাজখনক কি মেছেজ দিব বিচাৰিছে হে? আপোনালোকৰ কি অকণো লাজ সন্মান মানে বাচি নাই নেকি? কি ভাবিছে? নিজক মানে ফেমাছ কৰিব খুজিছে নে নিজক বদনাম কৰিব খুজিছে? মই জানো মানুহে বদনাম হৈয়ে ফেমাছ হয়, কিন্তু এনেকুৱা বদনামৰ মানুহে কৰে নেকি? এনেকুৱা মানুহক মানে এনেকুৱা শাস্তি দিব লাগে নে, এনেকুৱা শাস্তি দিব লাগে মানে সমাজক মানে ধ্বংস কৰা এইবিলাক মানুহ এনেকুৱা শাস্তি দিব লাগে মানে জীৱনত নাপাহৰে, এনেকুৱা শাস্তি দিব লাগে। এই মানুহবিলাকে আমাৰ সমাজখন ধ্বংস কৰি আছেহে। এনেকুৱা ধৰণৰ মানুহেই আমাৰ সমাজ ধ্বংস কৰি আছে। ছ'চিয়েল মিডিয়াত আজিৰ টাইমত ছ'চিয়েল মিডিয়া ইউজ কৰা মানুহৰ সংখ্যা আপুনি যদি বিচাৰে, মানে যদি চেক কৰে, তেতিয়াহ'লে গম পাব 8ৰ পৰা 10ৰ পৰা একদম মানে বৃদ্ধলৈ ইউজ কৰে ছ'চিয়েল মিডিয়া। কিন্তু এইসমূহ মানুহ মানে বৃদ্ধসকলৰ কথা মই নকওঁ, সেইটো সৰু বাচ্ছাবিলাকৰ ওপৰত মানে ইয়াৰ কি প্ৰভাৱ পৰিব আপোনালোকে জানেনে? কি প্ৰভাৱ পৰিব? তেওঁলোকে কোনফালে গতি কৰিব? তেওঁলোকেতো নাজানেও কোনটো মানে শুদ্ধ পথ, কোনটো ভাল পথ, কোনটো বেয়া পথ। চ' সিহঁতক আপোনালোকে যদি এনেকুৱা ভিডিঅ' নিদিয়ে, তেতিয়াহ'লে সিহঁতে নাপায়, হয়নে নাই? এটা ভিডিঅ' ভাইৰেল হোৱা মানে সকলো মানুহে পায়। ইয়াতে সৰু বাচ্ছা, সৰু ল'ৰা ছোৱালীৰো কথা নাই, সকলোৱে পাব আৰু সকলোৱে এইবিলাক শিকিব, গম পাইছে? এনেকুৱা ভিডিঅ' নিদিব, কোনেও নিদিব। আৰু দিয়াসকলক যাতে উচিত তদন্ত কৰে আৰু এইসকলক এনেকুৱা শাস্তি দিয়ে ন, মানে জীৱনত যাতে এওঁলোকে নাপাহৰে আৰু মোৰ মতে।